আজি মানে মই প্ৰকাশ কৰিব নোৱাৰো আৰু মই মানে কালি ৰিজাল্টটো পোৱাৰ সময়ত কান্দি পেলাইছো আৰু মানে যেনেকৈ ভাবিছিলো তেনেকৈ তাই পাছ কৰিছে আশা কৰি আছিলো ভাল পাইছো আৰু ফূৰ্তি লাগিছে আৰু যিবিলাকে তাইক আশীৰ্বাদ দিছে সহায় কৰিছে তেওঁলোককো ধন্যবাদ দিছো আৰু ছাৰক বিশেষকৈ ধন্যবাদ দিছো তেওঁ বহুতখিনি ছাপোৰ্ট কৰিছে তাই মানে আজি যিখিনি মানে এই পালে এইখিনি ছাৰে বহুতখিনি সহায় কৰিছে এগৰাকী অভিভাৱক হিচাপে সফল হৈছে নে আপুনি হৈছো আৰু আগলৈও আশা কৰিছো আকৌ এই ক্ষেত্ৰত কি ক'ব উঠি অহা ল'ৰা ছোৱালী অভিভাৱকক মানে প্ৰথম গুৰু মাক দেউতাক ছেকেণ্ড গুৰু টিচাৰ গতিকে যদি ল'ৰা ছোৱালীয়ে মাক দেউতাক আৰু টিচাৰৰ কথা মতে আগবাঢ়ে যিকোনো ক্ষেত্ৰতে নহওক সফল হ'বই আৰু সেইটো হ'ব লাগে আৰু সদায় তেওঁলোকৰ যেনেকৈ পথ দেখুৱাই এনেকৈ আগবাঢ়িব লাগে কিমান উৎসাহী এতিয়া বহুত প্ৰকাশ কৰিব নোৱাৰো আৰু যেনেকৈ ভাবিছিলো তাইৰ পৰা আশা কৰিছিলো গোটেইখিনিয়ে তাই মানে আজি দিছে আৰু সকলোৱে তাইক মানে প্ৰশংসা কৰিছে আৰু আগলৈ আগুৱাই যাবলৈ আশীৰ্বাদ দিছে ওচৰ চুবুৰীয়াইও কৰিছে নমস্কাৰ ভাল লাগিছে মই ওচৰৰ বৰমাক হওঁ ভাল লাগিছে তাই সৰুৰ পৰাই বহুত চোকা ছোৱালী ভাল লাগিছে এতিয়া তাই ৰিজাল্টত আমি চবেই সকলোৱে সুখী আহিছোঁৱে কালি দৌৰাদৌৰিকৈ একদম মই নাছিলোঁ যদিও ফোন কৰি মোক জনাইছে আৰু আহিছোঁ আমি ধুনীয়াকৈ আৰু বহুত ভাল লাগিছে আগলৈ বহুত ভাল হওক আগলৈ তাই মনত যি আশা কৰিছে সেইখিনি তাই মানে হেৰি হওক পূৰ হওক এনেকৈ আশা কৰিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আমাৰ টংলাবাসীৰ কাৰণে আমাৰ মিলনপুৰৰ কাৰণে তাই গৌৰৱ বহুত ভাল লাগিছে সংগীতা আমাসকলৰ মৰমৰ আৰু অকল টংলাৰ নহয় আমাৰ বৃহত্তম টংলাৰ গৌৰৱ আমাৰ যথেষ্ট আমি আনন্দিত হৈছোঁ ভাল লাগিছে মই খবৰটো অলপ দেৰিকৈ পাইছোঁ আশাটো কম হয় বা হেৰিটো পাছ কৰাটো আজি গম পালোঁ মই গম পাই লগে লগে আহিলোঁ আৰু বহুত আনন্দিত হৈছোঁ অঞ্চলটোৰ এটা সুনাম আনিছে আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু তাই মনোকামনা সম্পূৰ্ণ হওক আৰু ইয়াতকৈ আমি আৰু বহুত আশা কৰিছোঁ এতিয়া আমাৰ এইটো আশা এতিয়া এক প্ৰকাৰ কৰিব গ'লে আমাৰ আৰম্ভণি ভৱিষ্যত আমাৰ বহুত আশা আছে ঈশ্বৰে কৃপা কৰক সেয়া কামনা কৰিছোঁ বিশেষকৈ আমি দেখিছোঁ উঠি অহা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মাক দেউতাকে আৰু শিক্ষাগুৰু মানিলে এনেধৰণৰ পায় ৰিজাল্ট পায় আমি সৰুৰ পৰা দেখিছোঁ তাই যথেষ্ট অমায়িক আৰু এটা আপোনালোকক কম যে এওঁলোকৰ ঘৰুৱা যিটো পৰিৱেশ সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ ঘৰুৱা পৰিৱেশ মানে এটা আমাৰ অভিযান্ত্ৰিত পৰিৱেশ নহয় আৰু এওঁলোকৰ ঘৰ আছে গাঁৱত ঘৰ আছে এওঁলোকে একেবাৰে সহজভাৱে থাকে বৰ্তমান যুগৰ যিটো মানে বহুত পাৰিলে এটা বহুত মানে কিবা কিবি আধুনিক পৰিৱেশত মানুহ এটা দেখায় কিন্তু এওঁলোকক আমি তাৰমানে আমি এতিয়া মাইনাক তাৰমানে সৰুৰ পৰা সেই পৰিৱেশটো আমি দেখা পোৱা নাই এওঁলোকৰ ঘৰুৱা পৰিৱেশ সম্পূৰ্ণ এটা মানে হেৰিভাৱে সহজ সৰলভাৱে অলপ হেৰিভাৱে আমাৰ থকা মানুহ অলপ তাৰে কামনা কৰিছোঁ নমস্কাৰ মোৰ নাম অংকিতা শৰ্মা মোৰ ঘৰ টংলা মিলনপুৰত আৰু মই মেট্ৰিক টংলা মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা পাছ কৰি ৰামানুজনৰ পৰা হাই ছেকেণ্ডেৰী পাছ কৰিলোঁ এইবাৰ কিমান শতাংশ নম্বৰ পাইছে মই 94.8 কি সাবজেক্ট লৈছা মই গোটেইকেইটাতে পাইছোঁ তুমি এইখিনি যে ৰিজাল্টটো পালা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে প্ৰেৰণা কোনে দিলে মা পাপা দাদা আৰু ছাৰ আমাৰ ৰামানুজনৰ প্ৰিন্সিপাল ছাৰ আৰু গোটেই টিচাৰখিনিৰ পৰা বহুত ছাপোৰ্ট পাইছোঁ অনাগত কি হ'ব মন যায় মই নীটৰ ফৰ্ম ফিল আপ কৰিছোঁ এবাৰ ডক্টৰ পাৰিলে এবাৰ ডক্টৰ MBBS কৰিম নহ'লে ছেকেণ্ড অপশ্যন মই এছিষ্টেণ্ট প্ৰফেচৰ হ'বলৈ ট্ৰাই কৰিম ডক্টৰ কিয় পাইছিল লা ডক্টৰ কিয় পাইছিল লা চবকে হেল্প কৰিব পাৰিম ডক্টৰ হ'লে তোমাৰ নিচিনা ল'ৰা ছোৱালী কেনেকুৱা তুমি পঢ়ি এইখিনি ৰিজাল্ট পালা কি ক'বা তোমাৰ দৰে ল'ৰা ছোৱালীখিনি হয় মানে টিচাৰে যি কয় সেইটো শুনিব লাগিব ছাৰহঁতে যি কৈছিলে যেনেকৈ পঢ়িব দিছিলে তেনেকৈ পঢ়িছোঁ আৰু মোবাইলটো ইউজ কৰিব দিয়া নাছিলে যাতে টিচাৰে যি কয় সেইখিনি ফ'ল' কৰিছিলোঁ আৰু প্ৰিন্সিপাল ছাৰ তুমি যিটো ঘৰৰ পৰা বাহিৰত আছিলা লাইফটো কেনেকুৱা আছিল ভালে অলপমান বেয়াও লাগিছিলে মা পাপাৰ পৰা দূৰত কিন্তু এইখিনি কষ্ট কৰিলোঁ কাৰণে আজিখিনি পালোঁ কৰিব লাগিব সেইখিনি 94% হৈছে অনুভৱটো কেনেকুৱা আছিলে আৰু ঘৰখনৰ কালৈ বেছি মনত পৰিছিলে গোটেইখিনিয়ে মা পাপা দাদা চবলৈ মনত পৰিছিলে
আকৌ এতিয়া ৰিজাল্টটো ভাল হোৱাৰ কাৰণে ভাল লাগিছে, যিমান দিন কষ্ট কৰিলো সেইখিনি পালো ফল বুলি আৰু কি পেলাই। ক'বা শেষত কি ক'বা? আৰু চবে পঢ়িব লাগিব, এইখিনি কষ্ট কৰিব লাগিব, ঘৰৰ পৰা দূৰত থাকি পেলাই এইখিনি কষ্টৰ কাৰণে পাইছো আজি। সেইটোৱে আৰু। আৰু যিসকল ল'ৰা ছোৱালীয়ে অনাগত 2027 চনত পৰীক্ষা উত্তীৰ্ণ হ'ব, তুমি কি পৰামৰ্শ দিবা সেইসকল ছাত্ৰ ছাত্ৰীক? চবে টিচাৰৰ কথা শুনিব লাগিব ৰিজাল্ট ভাল কৰিবলৈ হ'লে, আৰু কষ্ট কৰিব লাগিব, পঢ়িব লাগিব, মোবাইল কমকৈ চাব লাগিব। যিহেতু তুমি হোষ্টেলত আছিলা হয়। বা ৰুমত আছিলা, হোষ্টেলত কেনেকে আছিলো। পঢ়িছিলা তুমি? মানে ৰুটিন নাছিলে তেনেকৈ, যেতিয়াই মন যায় তেতিয়াই পঢ়ো, আৰু খোৱা শোৱা এইখিনি কৰিব লাগিব, আৰু বেলেগ ক'তোতো যাব দিয়া নাছিলে, অকল পঢ়াই আছিলে হোষ্টেলত। মানে স্কুল শেষ হোৱাৰ পিছত পঢ়িছিলো আৰু। তুমি মোবাইলৰ প্ৰতি কিবা আসক্তি বা নাই, মোবাইল একদমেই এলাউড নাছিলে। মোবাইলত তোমাক প্ৰেৰণা দিয়া নাছিলে নেকি? নাই, মানে মোবাইল হোষ্টেলত এলাউডে নাই। তো মানে স্কুলৰ নোটছ আৰু বুক ৰিডিং কৰিব দিছিলে, সেইখিনিয়ে পঢ়িছো। ছাৰে যেনেকৈ ফ'ল' কৰিব দিছিলে সেইখিনিয়ে কৰিছো। শেষত ছাৰক কি ক'বা? ছাৰক বহুত বহুত থেংক ইউ কৈছো, ছাৰৰ কাৰণে আজি এইখিনি হৈছে। প্ৰিন্সিপাল ছাৰক। আমাৰ জৰিয়তে কি ক'বা মা দেউতা, ওচৰ চুবুৰীয়া? হয়, চবে বহুত ছাপোৰ্ট কৰিছে, চবৰে আশীৰ্বাদ, সেইকাৰণে আজিখিনি পালো। টংলা গৌৰৱ কি ক'বা? তোমাৰ কাৰণে টংলা গৌৰৱ আজি হয়, কি ক'বা? ভাল লাগিছে, চবৰে আশীৰ্বাদ আৰু এইখিনি কাৰণে পাইছো এইখিনি। ঠিক আছে।